যেতিয়া কষ্ট কৰি মনে বিচৰা এটা ফিজিকৰ ৰাস্তাত যেতিয়া গৈ থকা হয় তেতিয়া খুব ভাল লাগে আৰু লাইক প্ৰতিটো মিলকে কাউণ্ট কৰা যে মই ইমানখিনি খাব লাগিব ইমানখিনি খাব লাগিব তাতকৈ বেছি খাব নোৱাৰোঁ মই গতিকে সেইটো সময়ত নিজক আইনাৰ সন্মুখত যেতিয়া দেখা হয় যেতিয়া বডিটোৰ এটা চেঞ্জ দেখা হয় তেতিয়া খুব ভাল লাগে আৰু যেতিয়া নিজৰ অকণমান ভুলৰ কাৰণে য'ৰ পৰা আৰম্ভ কৰিছিলোঁ আকৌ সেইটো লেভেললৈকে যেতিয়া গুচি যোৱা হয় তেতিয়া আকৌ বেয়া লাগে গুড মৰ্ণিং এভৰিৱান মই অনুভৱ নাথ মই আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোকৰ ভাল আৰু মোৰো ভাল আৰু ক'বলৈ গ'লে ভাল হ'বই কাৰণ দুৰ্গা পূজা গৈছে যেতিয়া চবৰে ধুনীয়াকৈ পাৰ হৈছে আৰু এতিয়া কালী পূজা আহি আছে দিৱালী আহি আছে ভালটো হ'বই লাগিব নে কি কয় যিয়ে নহওক এইখিনি সময়ত মানে যোন বডি বিল্ডিঙৰ লগত ৰিলেটেড হৈ থাকে তেখেতলোকৰ কাৰণে অকণমান মনটো বেয়া হৈ থাকে তাৰ কাৰণটো হৈ গ'ল যে যিকোনো এটা অকেজন স্পেচিয়েল কিবা এটা থাকে ন লাইক দুৰ্গা পূজাত জেলেবি খোৱা বা দিৱালীত মিঠাই খোৱা বা মাঘ বিহুৰ উৰুকাৰ দিনা ভোজ ভাত খোৱা সেই বস্তুখিনি মানে যোন বডি বিল্ডিঙৰ লগত ৰিলেটেড হৈ থাকে তেখেতলোকে এনজয় কৰিব নোৱাৰে তাৰ কাৰণটো হৈ গৈছে যে ক'বলৈ গ'লে এতিয়া গেম আৰম্ভ হৈয়ে গৈছে আৰু তেখেতলোক প্ৰায় কাটিং ফেজতে থাকে আৰু এই সময়খিনি মানে টাফ হৈ যায় ঠিক তেনেকৈ কৰি মোৰ লগতো হৈছে আৰু কাৰণ কথাটো এনেকুৱা ধৰণৰ হৈ গৈছে যে পূজাৰ আগলৈকে এটা মই ভাল ফিজিকেই মেইনটেইন কৰি আছিলোঁ যিটোত মই ছেটিছফাইড আছিলোঁ আৰু কিন্তু বৰ্তমান এতিয়া মোৰ কণ্ডিশ্যন পূজাৰ আগৰ নিচিনা হৈ থকা নাই তাৰ কাৰণটো হৈ গৈছে যে 2 সপ্তাহ মই ফুল্লি মই নিজৰ ডায়েটৰ পৰা আঁতৰ হৈছোঁ আৰু ৱৰ্কআউট কৰিব পৰা নাই ৱৰ্কআউট নকৰাৰ ৰিজনটো হৈ গৈছিলে পূজা বুলি মই ঘৰ গ'লোঁ তাৰ কাৰণে যি অলপ পেণ্ডিং কাম আছিলে পেণ্ডিং কামখিনি মই কমপ্লিট কৰিবলগীয়া হ'ল যাৰ কাৰণে মই জিমত টাইম দিব নোৱাৰিলোঁ তাৰ পিছৰ কথাটো হৈ গ'ল যে পূজাত জিম বন্ধ থাকে আৰু সেইটো কাৰণে জিম যাব নোৱাৰিলোঁ আহিলোঁ বুধবাৰৰ পৰা জিমো অ'পেন হৈছে কিন্তু ভাবিলোঁ যে এইকেইদিন আৰু কি যাম এইকেইদিন যি খাইছিলোঁ সেইখিনিকে অকণমান বডি ডিটক্স কৰোঁ বা অলপ হেল্থি খোৱাৰ আকৌ সেই ডায়েটৰ ৰুটিনত আহাৰ সেই বস্তুটো অকণমান মিলাওঁ আৰু সোমবাৰৰ পৰা ৱৰ্কআউট আৰম্ভ কৰোঁ গতিকে আজি সোমবাৰ ভাবামতেই কাম তাকে এতিয়া খাই বৈ পেলাই জিমলৈকে চাওঁ আগৰ নিচিনা লিফ্ট কৰিব পাৰোঁ কি নোৱাৰোঁ আজি আছে চেষ্ট আৰু ট্ৰাইচেপছ যিমানখিনি পাৰোঁ আগৰ নিচিনাকৈ পুছ কৰিবৰ কাৰণে ট্ৰাই কৰিম কাৰণ কথাটো এনেকুৱা ধৰণৰ হৈ গৈছে যে আগতে এটা কেলৰি মেইনটেইন কৰি আছিলোঁ কিন্তু যোৱা 2 সপ্তাহ হয়তো কোনোবা দিনা কেলৰি বহুত হাই গৈ আছে আৰু কোনোবা দিনা একেবাৰে ডাউন গৈ আছে কাৰণ যেতিয়া পূজাত শৰাই দিয়া হয় সেইটো দিনত ধৰি লওক মই পূৰা টোটেলি ফাষ্টিং হ'ল তাৰপিছত কেতিয়াবা ফেমিলিৰ লগত ওলাই যোৱা হয় মা দেউতাৰ লগত ওলাই যোৱা হয় তেনেকৈ কৰি খোৱাৰ টাইমটো নিমিলে গতিকে আপ এণ্ড ডাউন থাকে সময়ৰ লগত আৰু সেই বস্তুটো মিলাই পেলাই চলিবই লাগিব কাৰণ পূজা এবাৰেই আহে আকৌ এবাৰ কৈছোঁ গতিকে চাওক কিমানলৈকে পুছ কৰিব পাৰোঁ আগৰ নিচিনাকৈ পুছ কৰিব পাৰিলেতো ভালেই আৰু যদি নোৱাৰোঁ কিমান জল্দি আকৌ সেই লেভেলটোলৈকে নিজক লৈ যাব পাৰোঁ চাওঁ গতিকে এতিয়া মই খাই বৈ পেলাই জিমলৈকে যাওঁ আৰু চাওক আপোনালোকেও যে মই চেষ্টৰ কাৰণে কি কৰোঁ বা ট্ৰাইচেপছৰ কাৰণে কি কৰোঁ আজি মেইনলি মোৰ ফ'কাছ হ'ব চেষ্টৰ কাৰণে আৰু যাতে ট্ৰাইচেপৰ 2 বা 3টা মেইন ৱৰ্কআউট কৰিম য'ত মই গোটেই অভাৰঅল মোৰ ট্ৰাইচেপ হিট কৰিব যাতে পাৰোঁ গতিকে ব'লক আৰম্ভ কৰোঁ
এনেকৈ কৰিয়ে মোৰ আজি ৱৰ্কআউট ভালে ভালে পাৰ হ'ল আগৰ সমানে পুছ কৰিব পাৰিছোঁ যদিও মানে ভাগৰ অলপ বেছি লাগিছে আৰু চাওঁ নিজকে আজি যিমান পুছ কৰিছোঁ তাতকৈ যাতে লাহে লাহে আৰু অলপ ৱেইট পুছ কৰিব পাৰোঁ তাৰ কাৰণে ট্ৰাই কৰিম আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব লগতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব আজিলৈকে ভিডিঅ'টো ইমানেই নতুন এটা ভিডিঅ'ত মই আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ তেতিয়ালৈকে আপোনালোকে সুস্থ থাকক বাই